স্বাগতম জনাইছোঁ আৰু আজি আমি ওলাইছোঁ মোৰ জেঠাই ছোৱালী এজনী বিয়া খাবলৈ ৰাজগড় মা মাহী দেউতা মই আৰু পোৱালিটো ওলাইছে আমি এতিয়া এই নাহৰকটীয়াত অকণমান সময় ৰখিছোঁ কিবা এটা ল'বলৈ দেউতাই পিনে চাই দিয়াচোন আৰু এনেকৈ আহি আমি পালোহি বিয়াঘৰ আমি একদম ধুনীয়া সময়তে আহি পাইছোঁহি আমি আহি পাইছোঁহি আৰু কইনা বাহিৰলৈ ওলাইছে আৰু এইপিনে সেৱা লৈ আছিলে আৰু এইপিনে আমি আহি ভিতৰতে চাহ তাহ খাই মেলি অলপ সময় বহিলোঁ কাৰণ মানুহবিলাক বহুত দিনৰ পাছত লগ পাইছোঁ ঘৰৰ মানুহবিলাক সেইকাৰণে ক'লৈ বহি অলপ সময় কথা পাতিলোঁ আৰু এইপিনে আমাৰ কইনাই ফটোশ্বুট কৰি আছে তাইক বহুত বেছি ধুনীয়া লাগিছিলে আৰু এইপিনে আমি মাহী আৰু মই অলপ সময় ইয়াতে বহিলোঁ ৰভাতলতে আৰু এয়া জেঠাইহঁতে বহি কথা পাতি আছে এইপিনে মাহী আৰু মই দুইজনী ধুনীয়াকৈ বাহিৰতে ফটো চটো মাৰি ল'লোঁ আৰু এইবাৰ আহিলোঁ ভাত খাবলৈ বুলি কাৰণ বহুত বেছি ভোক লাগি আছিলে আহোঁতেও একো খাই অহা নাছিলোঁ আৰু এয়া হাঁহৰ মাংসৰ লগত ধুনীয়াকৈ খাই ল'লোঁ এইপিনে জোৰোণ যাবলৈ বুলি ওলাইছে আৰু যোৱাৰ আগতে এনেকৈ ধুনীয়াকৈ ফূৰ্তি ধেমালি কৰি ধুনীয়াকৈ নাচি বাগি একেবাৰে যাবলৈ ওলাইছে এনেকৈ ধুনীয়াকৈ ফূৰ্তি কৰি নাচি বাগি ধুনীয়াকৈ জোৰোণৰ মানুহখিনি যাবলৈ ওলালে আৰু আমি এয়া বিদায় দিবলৈ বুলি আহিলোঁ ঠিক আছে ভিডিঅ'টো আজিলৈ ইমানতে আজি সামৰিলোঁ আৰু বিয়াৰ ভিডিঅ'টো নেক্সট আহি আছে আৰু আপোনালোকে যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ঠিক আছে আজিলৈ বাই বাই